অসমৰ চৰ-চাপৰি অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ ব্যৱস্থা প্ৰায় নাই বুলিয়ে ক'ব পাৰি। বিস্তীৰ্ণ চৰ-চাপৰি অঞ্চলসমূহত মৌলিক স্বাস্থ্য সেৱাৰ সুবিধা একেবাৰে নাই। নাই কোনো যাতায়াতৰ বাবে সুচল পথ। নাৱেই হৈছে যাতায়াতৰ একমাত্ৰ মাধ্যম। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি বৰপেটা জিলাত 9টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, 38টা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু 209টা উপ-স্বাস্থ্য কেন্দ্ৰ আছে। কিন্তু চৰ অঞ্চলত বসবাস কৰা লোকসকলে আটাইতকৈ ওচৰত থকা স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ হলেও দুৰ্গম পথ আৰু নৌকাৰে বহুদূৰ যাত্ৰা কৰিব লগা হয়। চৰ থেকে গেতে কষ্ট, ভালোই কষ্ট। ধরুন যদি চর না থাকতো, যদি ওভার থাকতো, তাহলে গাড়িটা ধরুন বাড়তে হইতো। এদিকে ধরুন কিবা তক্তা মক্তায় কিবা স্যাং ট্যাং বাইন্দে নিয়ে নাই ওঠার নাকি ওভার দেওয়ার সেই দূরে বেড়াও টানে নেওয়ার পরে সে গাড়িতে। বাৰিষা কালত চৰ-চাপৰি অঞ্চলবোৰৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰে। বানপানীয়ে সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন কৰি পেলাই ৰোগীসকলক চিকিৎসালয়লৈ লৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে। এনে সময়ত বহু গৰ্ভৱতী মহিলাৰ বাবে ঘৰতে প্ৰসৱ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকে। এই অঞ্চলসমূহত যন্ত্ৰচালিত নাৱৰ অভাৱ আৰু নৌকা এম্বুলেন্স নথকাৰ ফলত এগৰাকী মহিলাই সন্তান জন্ম দিয়াটো এক ধৰণৰ জীৱন মৰণৰ সংকটলৈ পৰিণত হয়। ইয়াৰ ফলত মাতৃ আৰু নৱজাতক দুয়োৱে গুৰুতৰ বিপদৰ সন্মুখীন হ'ব লগা হয়। যাত্ৰা দিয়া চৰৰ মঞ্জু আৰা পাৰ্বিনে এই বাস্তৱতা ভালদৰে জানে। বাৰিষা কালত মঞ্জু আৰাৰ দ্বিতীয়টি সন্তানৰ জন্মৰ সময়ত পৰিয়ালটোৱে যান্ত্ৰিক নাও বা এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু নিশাৰ সময়ত সহায় কৰিবলৈ কোনো নাহিল। কোনো ধৰণৰ চিকিৎসা সেৱা অবিহনে মঞ্জু আৰাই ঘৰতেই সন্তান প্রসব কৰিবলৈ বাধ্য হয়। পুরো 22 মাস হইল, চারোর মধ্যে পানি, নাও গাঢ় আসাল না, নাওরে অথচ ফোন করছাল কিন্তু আয় হারার চাল না। রাত্রে 12টা বাজে সিংকে ডেলিভারি হইল। নাও পাওয়া যাব না গাড়ি পাওয়া যাব। চৰাঞ্চলসমূহত বহনক্ষম স্বাস্থ্য সেৱাৰ ব্যৱস্থা কিঞ্চিত পৰিমাণেও নাই বুলিয়েই ক'ব পাৰি। অসম চৰকাৰৰ তথ্য অনুসৰি বানপীড়িত 13খন জিলাত 15টা নৌকা স্বাস্থ্য সেৱা গোট কাৰ্যকৰী হৈ আছে। বৰপেটা জিলাত মাত্ৰ 2টা নৌকা স্বাস্থ্য সেৱাৰ গোটে শতাধিক চৰাঞ্চলক সেৱা প্ৰদান কৰি আছে, যি চাহিদাৰ তুলনাত একেবাৰে নগণ্য। নাও চিকিৎসকের মানে নাও আমাকে এই জায়গাটা আনা, কিন্তু বালি থাকি ওই জায়গায় যায়, ওই জায়গায় যাবা দমদমে যায়, আমাকে এই জায়গায় সরা আনা। চৰাঞ্চলসমূহৰ বহু বাসিন্দা স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন মিছনৰ দৰে আঁচনিৰ পৰা বাদ পৰিছে, যাৰ ফলত পানীৰ পৰা বিয়পা ৰোগ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা অধিক বৃদ্ধি পোৱা দেখা গৈছে। ওই সরকার থেকে আমাকে লেট্রিন বা পানির কোনো ব্যবস্থা আমাকে এই জায়গায় করা নাই বা দেওয়া নাই। চৰাঞ্চলৰ জনস্বাস্থ্য সবল কৰি তোলাৰ ক্ষেত্ৰত আশাকৰ্মী, অংগনবাড়ী কৰ্মীৰ দৰে ফ্ৰণ্টলাইন কৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে, য'ত আশাকৰ্মীসকলে ইয়াৰ স্বাস্থ্য সেৱা প্ৰদানৰ মেৰুদণ্ডস্বৰূপ হৈ পৰিছে। তেনেকুৱা এগৰাকী কৰ্মী হৈছে নুৰজাহান ভূঞা। সব রোগী সুগী দেখি ডেলিভারি যায়, গর্ভবতী মহিলাকে বাচ্চা সমরকে বাড়ি বাড়ি যায় হুইস করি কার কিংবা হয়েছে কার অসুখ, কোন অসুখ হইল, কোন পরামর্শ দেন লাগে সেগুলো সব দেই। বাড়ি বাড়ি দেন আমরা করি কম বয়সে বিয়া দেন যাব না, বা একটা পোলা থাকলে তাকে কম বয়সে বিয়া করান যাব না। 21 বছর না হইলে লড়ার বিয়া পাতন লাগে না, ছোৱালীর বিয়া 18 বছরের আগে পাতন লাগে না, হিংনে পরামর্শ দেই বহুত ইংনে। বহু বছৰ ধৰি তেওঁ গাঁৱৰ পৰা গাঁৱলৈ খোজকাঢ়ি মহিলা আৰু শিশুসকলক সহায় আগবঢ়াই আহিছে, সজাগতা সৃষ্টি কৰিছে আৰু মৌলিক স্বাস্থ্য সেৱা প্ৰদান কৰিছে। এই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থকা সত্ত্বেও আশাকৰ্মীসকলে অতি কম পাৰিশ্ৰমিক লাভ কৰে। আশা সন্তানগুলো আমাকে করে, সন্তানগুলো সেটা দাবি জানায় বা ধন্যবাদ দেয়, সেটা দিব কিরা কয়, দিব কিরা দেয় না, অল্প অল্প বাড়ায় আর কি। কত বছর 10 বছর তো মাগনাই খালাম তুমি। চৰ-চাপৰি অঞ্চলৰ দৰে ভৌগোলিকভাৱে দুৰ্বল আৰু পিছপৰা অঞ্চলসমূহত বহনক্ষম আন্তঃগাঁথনিয়ে হৈছে একমাত্ৰ উপায়, যাৰ দ্বাৰা এই অঞ্চলসমূহত বসবাস কৰা জনগোষ্ঠীসমূহৰ মৌলিক সমস্যাবোৰ নিৰ্মূল কৰিব পাৰি। কিন্তু এই বিষয়সমূহত চৰকাৰৰ উপযুক্ত পদক্ষেপ আৰু আঁচনিৰ অভাৱত অঞ্চলসমূহৰ সমস্যাবোৰ অনিৰ্দিষ্ট কাললৈ বৰ্তি থকাৰ সম্ভাৱনাই পৰিলক্ষিত হৈছে।